এইফালে ধুন ধুন গুড মৰ্ণিং। আমাৰ এওঁৰ জোতা এযোৰ আহিছে, তাকে নিবলৈ আহিছোঁ, ডেলিভাৰী কৰি দিবলৈ আহিছে মানে। সাধাৰণতে তেওঁ মানে অনলাইনত বেছি বস্তু নলয়, অকল দোকানলৈ যায়, দোকানতে কিনে। আমাৰ বাবলুহঁতে ক'লে যে কিয় মানে বেলেগত কিনি থাকিব লাগে, তুমি এবাৰতো অনলাইনত লৈ চোৱা ন। বাবলুৱে মানে চাই মেলি দিলে, তেওঁ চইচ কৰিলে আৰু এতিয়া ফাইনেলি আজি আহি পাই গ'ল। এইযোৰ হৈছে জোতা, ধুনীয়া লাগিছে। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে, ৰিয়েলি কৈছোঁ। মই ভিডিঅ' কৰি থকাৰ কাৰণে কৈছোঁ বুলি নহয়, সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে। আৰু এওঁ মানে এই লেছ নলগা পিন্ধিছিলে, আজি কিছুদিনৰ আগলৈকে তেনেকুৱাও পিন্ধি আছিলে। আগতে বাৰু লেছ লগাই পিন্ধিছিলে, মাজতে মানে লেছ নলগা আনিছিলে, এবাৰ আকৌ লেছ লগাটো আনিছে। আৰু এইফালে খুৰাটো তেওঁ কৈছিলে এনেকুৱা দিবলৈ, যেনেকৈ তেওঁ চইচ কৰিছিলে, যিটো বস্তু তেওঁ ভাল পায় একেবাৰে সেইটোৱে আহিছে। সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰশ্মি কোঁৱৰৰ অন্য এটি দিনলৈ। আৰু আমি আজি চেংনাঙে মই একেলগে আছোঁ, একদম পুৱাই প্ৰথম আপোনালোকৰ সন্মুখত। আৰু আমাৰ আজি একচুৱেলি কি ক'ম আৰু আপোনালোকক, মই ছুটি ল'লোঁ, আজি স্কুল যোৱা নাই। ভইচটো শুনি চাগে আপোনালোকে অকণমান অনুমান কৰিব পাৰিছে, বতৰৰ অসুখ আমাৰ সকলোৰে। প্ৰথম হ'ল বাবলুৰ, তাৰপিছতে ইটি সিটিকৈ মানে একদম চবৰে হৈ গ'ল, মোৰ হ'ল। আৰু আটাইতকৈ বেয়া লাগিছে অকণমানি চেংনাঙো মানে এইটো অসুখৰ পৰা হাত সাৰিব নোৱাৰিলে, বহুত জ্বৰ। কিন্তু সেই যে তাই আগতে বেজী দিওঁতে তেতিয়া যে জ্বৰ উঠিছিলে, সেইটো সময়তে ডাক্তৰে এটা ঔষধ দিছিলে, সেইটো আছে আৰু থকাৰ কাৰণে মানে তাইক ঔষধ খুৱাই দিলোঁ। এতিয়া যথেষ্টখিনি ভাল, এতিয়া খেলিছে। মুনুৱে কাপোৰ কানি চেঞ্জ কৰি দিলে। আৰু এজনী আমাৰ মুনু মা, তাইৰো অৱস্থা বহুত বেছি বেয়া, ৰাতিপুৱাই দুটা ঔষধ খাইছে। আৰু আজি আমাৰ ঘৰলৈ আমাৰ অকণমানি অতিথি আহিছে। মইতো স্কুল নগ'লোঁ, তথাপিও কিন্তু আমাৰ ঘৰলৈ আহি পাই গ'ল সিহঁতি। আজিকালি ছোৱালীয়ে কি নাজানে, বাপৰে, সিহঁতি যে কিমানখন টোপোলা লৈ আহিছে। তোমালোকে আহিলে হয় আকৌ, বস্তু কেলৈ আনিব লাগে। আজি মই স্কুল নাই যোৱা যে কি বুলি ভাবিছিলা, ছাৰহঁতে ক'লে নে নক'লে ন। মই আজি ছুটি ল'লোঁ, এপ্লিকেশ্যন দিলোঁ, এতিয়া উপায় নাই। এতিয়ালৈ অকণমান ভাল লাগিছে, মানে ইমান বেছি বেয়া লাগিছিলে নহয় ৰাতিপুৱা, না মোৰ মূৰটো দাঙিব পাৰিছোঁ, না কিবা কৰিব পাৰিছোঁ, একদম কেনেকুৱা লাগিছে নহয়। অকল এজনী হ'লেও বেলেগ কথা, বৰ হ'ল মানে বৰ্তা হ'ল, দাদা দুইজনৰ, অকণমানিজনী, কোনো বাচি যোৱা নাই। আৰু আলহীটো সদায় আলহীয়ে, সৰু আলহী হওক বা ডাঙৰ আলহী হওক, তেনেকুৱা কোনো কথা নাই, মোৰ কাৰণে সকলোবোৰ বিশেষ। আৰু মানে এতিয়া কি হ'ল, ইহঁতি যে ইমান হেঁপাহেৰে আহিছে, তাতে একদম টোপোলা চোপোলা লৈ আহিছে, মৰমৰ টোপোলা। মই ভাবিছোঁ সিহঁতকো ভাত এসাঁজ খুৱাই পঠিয়াওঁ, তাকে মুনুৱে চাহ দিলে সিহঁতি চাহ খাই আছে। মই ওচৰৰ দোকানখনৰ পৰা পটককৈ মাংস অকণমান আনোগৈ বুলি এয়া ওলাই আহিছোঁ। আৰু দোকানৰ পৰা আহি মই পাই গ'লোঁ, আৰু ইহঁতৰ মানে কাম কৰিবলৈ হেতাৰ পৰা লাগিছে। এতিয়া স্কুল ছুটিৰ পিছত আৰু বেছি সময় নাই, সেইকণ সময়তে খৰধৰকৈ ভাত বনাব লাগিব। মই ফালে কুকাৰ পাতিলোৱে, আৰু আনি গ'লোঁ মই মাংস, ক'তবা থলোঁ জানো, এইটোৱে চাগে। এয়া মাংস আনিলোঁ, এতিয়া মই ৰান্ধোঁ। গতিকে আৰু খালি ইউনিফৰ্ম পিন্ধাক লৈ কমেণ্ট নকৰিব দেই, মই এইফালে কাম কৰিবলৈ অনা নাই, এতিয়া আলহী অতিথিয়ে হয়। এইফালে অকণমানিজনী গা ভাল নাই, মুনুৱে এনেকৈ লৈ আছে। যদি মানে সোনকালে সিহঁতক খুৱাই বোৱাই পঠিয়াব নোৱাৰোঁ, তেতিয়া সিহঁতে ক্লাছ মিছ কৰিব। আমাৰ ছোৱালীকেইজনীয়ে বোলে মেৱা দেখা নাই আজিলৈকে। আপোনালোকেও যদি কোনোবাই নেদেখাকৈ আছে কমেণ্ট কৰিব, মই বাকলিটো ইতিমধ্যে গুচালোৱেই। আৰু মেৱাৰ গুটি এইখিনিও যদি খায়, এইটো অৱশ্যে মই নাজানো দেই, সিহঁতক মই দেখুৱাই দিছোঁ। মেৱাটো সদায় এনেকৈ কাটিব লাগে, কাটি পেলাই এই যে ভিতৰৰ এইটো এটা মানে লেয়াৰ এটা থাকে, এই লেয়াৰটো কাটি দিব লাগে, এনেকৈ ৰান্ধিলেহে হয়। আপোনালোকে কাটোতে সদায় এনেকৈ সৰু সৰুকৈ কাটিব, তেতিয়া মানে মেৱাই দিছে নে কিয়ে দিছে গমেই নাপাব। আৰু গ্ৰেভিটো মানে বিৰাট ধুনীয়া হয়। ভিতৰৰ পৰা ওলাই আহি চাইছোঁ, আমাৰ ঘৰত এইফালে আলহী মানে আমাৰ অকণমানিজনীয়ে, তেওঁলোকে নিজৰ ডিউটি পালন কৰিবলৈ আহিছে। আৰু এইফালে ৱেট চাই আৰু জোখ চাই ন, এইটো মানে হেৰি বাহু জোখটো হাইটটো ঠিকে আছে, মাল নিউট্ৰিচনত ভুগিছে নেকি? জ্বৰ অকণমান, সেইটো কথা, সেইকাৰণে মানে অলপ আমনি কৰিছে। এনেই আমনি নকৰে তাই। ইয়েলত পৰিছে, আৰু অলপ খোৱা বোৱাটো ঠিক হ'ব লাগিব ডক্তৰৰ লগত। আপোনালোকে কথা ডক্তৰৰ ওচৰলৈ নিছোঁ কৈছে, আকৌ 15 দিনত মাতিছোঁ কৈছে। এইটো গাখীৰটো ভালকৈ খায় ন? ভালকৈ খায়।
মানে সেইটো য়েলত পৰিব নালাগে, য়েলত পৰিব নালাগে, গ্ৰীণত পৰিব লাগে। তাই বয়স অনুযায়ী আৰু অকণমান বাঢ়িব লাগে ন, বাঢ়িব লাগে। সেইকাৰণে 15 দিনত আকৌ তাইক লৈ যাব। লৈ যাম। গাখীৰ খোৱাটোতো তাই চব ঠিকেই, চব ধুনীয়াকৈ খায়, একো প্ৰব্লেম নাই। জন্ম হওঁতেতো ৱেটটো তাই ভাল আছে, ঠিকে আছিলে, এনে ঠিকে, হাইট ঠিক, চব ঠিক। খালি আৰু অকণমান বাঢ়িব লাগিছিলে, মানে শকত হ'ব লাগিছিলে ন। মাক বাঢ়িছে মানে মাকক পুৰা খাবলৈ কৈছোঁ, খাবলৈ কৈছোঁ মানে এতিয়া কি হয়, তাই শকত হৈ গ'লেও একো আপত্তি নাই। গৰ্ভত থাকোঁতে হেনো যিমান খাব লাগে ডাক্তৰৰ মতে, তাৰমানে কেঁচুৱা জন্ম হোৱাৰ পিছত বোলে বেছিকৈ খাব লাগে, কাৰণ তেতিয়া কেঁচুৱাই গাখীৰ চাখীৰ ভালকৈ খাবলৈ পায়। বেমাৰীৰ কাৰণে মাক হেল্প কৰি দিছোঁ। উপায় নাই মানে, অকণমানিজনী মাকে লৈ আছে। এতিয়া এখিনি আলহীলে ভাত বনাই থাকোঁতে আকৌ এখিনি আলহী আহিছে। আচলতে কি হয়, তেওঁলোকে চাওক কৰ্তব্য খাতিৰত আহিছে, কিন্তু কৰ্তব্য হ'লেও এই মানুহখিনিয়ে যে ৰ'দে বৰষুণে আনৰ কাৰণে ঘূৰি ফুৰে, কৰ্তব্যত যিকেইটকা পইচা পায় সেইটো সকলো নহয়, কিন্তু মানৱ সেৱাটো বহুত ডাঙৰ ধৰ্ম কৰিছে তেওঁলোকে। দৈ নাছিলে, সেইকাৰণে ক্ৰীম আৰু গাখীৰ এনেকৈ দি পেলাই এয়া কোমল চাউল দিছোঁ। কোমল চাউলটো বহুত বেছি ভাল লাগে, আমি খালোঁ আগতে, মুনু মাকৰ ঘৰৰ পৰা দি পঠাইছিলে মানে মোৰ বিয়নীয়ে। আৰু এয়া চাহ তাহ ঠিক কৰিছোঁ, এয়া বিস্কুট আৰু এইফালে লাল চাহে দিম। আৰু এতিয়া চবে আজিকালি লাল চাহ খাই ভাল পায়। এতিয়া সোনটোৱে লৈ যোৱা বোলা, মই চাহখন লৈ গৈ আছোঁ। তাক জলপানখিনি দি পঠালোঁ, চাওকচোন বাহিৰৰ বাগানতে দি পেলাই খাই বোলে, মাংস নাখায় তাই, অকল জোলেই খাব। আৰু এইটো বুদ্ধি সিহঁতৰ ডিছপ'জেবলত দিবলৈ কৈছে, ডিছপ'জেবলত দিলে বোলে আকৌ ধুব মেলিব নালাগে। সিহঁতিও দেখি আছে নহয়, আৰু তাহাঁতিও মানে আৰু কাম কৰিবলৈ সিহঁতৰ সময় নাই ন। তুমি কাঠ মাংস খোৱা নে তেল মাংস খোৱা, চব খোৱা। গুড গাৰ্ল দেই, ভাল ছোৱালী। ইহঁতক মই কৈছোঁ যে এটা বয়সত সকলোবোৰ খাব লাগে, নহ'লে ৱেটটো কমে। আৰু এতিয়া যিহেতু মানে মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, গতিকে তেওঁলোকেও আমাৰ অকণমানিজনীক চাই পেলাই কৈছে যে এটা সময়লৈকে বোলে চব যদি খোৱা নহয় তেতিয়া ৱেটটো কমি যায়। তো সিহঁতে বুজিছে, কাৰণে বিশেষকৈ এইজনীয়ে নাখায়, এইজনী দেখা দিছে, এই তাই বেছি মানে বহুত বস্তু বাছি খায়। কি দিম, চব দিম নে এইটো নিদিম? দিম। অঁ ভাল ছোৱালী দেই, ৰ'বলৈ সময় নাই, খাই যোৱা, যিয়ে পাইছা খাই যোৱা। আলু দিম ন। ইহঁতে স্কুললৈ যোৱাৰ পৰা এটা কথা ভাল হৈছে, চব বস্তু খাবলৈ শিকিছে। স্কুলত যে আজিকালি মধ্যাহ্ন ভোজন দিয়ে, আগতে মানে এইবিলাক নাখাইছিলে, নহয় মানে সেই দিম নে এইটো? অঁ এইও ভাল ছোৱালী দেই। কোৱা আপোনাক বা কি দিম আকৌ? অঁ কাঠ মাংস দিম। এইখন মাছ বুলি কয়, আমি মাছ বুলি কওঁ এইটো। মাছ নহয় দেই, আৰু আনোগৈ বাৰু দেই, আৰু আনিমগৈ। আমাৰ বৈও পিছে কাঠ মাংসই খায়। অঁ যাব হ'লে নেকি? সেইফালে আলহী যাব হ'ল, মোৰতো বিদায় দি দিয়া যাওক। আপোন মানুহবোৰ আচলতে এনেকৈ হঠাতে আহি ওলায়। চবৰে গা বেয়া, বেমাৰটো লৈ নাযাবা ন। ইমান ধুনীয়া ল'ৰাটো দেখিছেনে? এইটো মোৰ ভাইটি হয় দেই, ইয়াছিন। মই হিন্দু, সি মুছলিম, কিন্তু আমি যে বাই ভাই ন। ইয়াতকৈ লাগে নে কিবা? সেয়াই। এইফালে আমাৰ এওঁ ভিনিয়েকক সি কয় তেজাল ডেকা। অৱশ্যে মোৰ ব্লগ চোৱা সকলোৱে মোক ভাল পোৱাতকৈ এওঁক বেছি মৰম দিয়ে দেই। বৰ নিজেও বহুত ভাল লগা বুলি কয়, জানানে তোমাৰ ভিনিয়েৰক? পানী খাবলৈ ল'ৰাটোক সুখ দিয়া নাই, খাই লোৱা দেই, খাই লওঁ। বাইদেউৰ ভিডিঅ'বিলাক চাব সকলোৱে, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু তেওঁৰ ভিউজ বঢ়াওক আৰু ফলোৱাৰ বঢ়াওক, মুঠতে কথা ইমানেই। ভায়েকৰ আহ্বান, আপোনালোকে যদি ভাল পায় সঁচাকৈ তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে আগৰ পৰা চাই আছে সেইসকললৈ আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আজি আলহী অতিথি ইমানেই বেছি, নিজেও চাহ অকণ খাবলৈ সময়ো পোৱা নাছিলোঁ। বহুত বেছি ভাল লাগে, নিজে খাবলৈ সময় পাওঁ বা নাপাওঁ, যেতিয়া আলহী অতিথিয়ে ঘৰখন ভৰি পৰে তেতিয়া সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু এটা সৌভাগ্যই হ'ল, অথনিৰ পৰা একো খোৱা নাই বুলি এতিয়া এই ইয়াছিনহঁতৰ লগতে চাহকাপ খাবলৈ লৈছোঁ, এওঁ খাবলৈ লৈছে। আৰু এইফালে এজন থাকি আহিছিলে, ওলাইছেনে বাৰু এইফালে? অঁ এজন থাকিয়ে আহিছিলে, মই আকৌ অকলে আহিছে বুলিহে গাড়ীত ৰৈ আছিলে, পিছত মাতি দিছে বাৰু। যে কি নহওক একেলগে চাহকাপ এতিয়া খাই লওঁ। এতিয়া কেইটা বাজিলে? আবেলি চাহে হ'লহি আৰু ন। যোৱাৰ সময়ত যদি ফটো এটা নুতুলোঁ তেতিয়া কেনেকৈ হ'ব ন? গতিকে ফটোটো মেইন, ফটো এটা তুলি লওঁ। ক'ত যাওঁ? ৰৈ দে। অকণমানিজনীয়ে ভাল পাইছে, এতিয়া মনটো বহুত বেছি ভাল লাগিছে। আৰু ঔষধ খুৱাই দিয়াৰ পাছত এতিয়া খেলিছে তাই ধুনীয়াকৈ। অঁ দেহা
হেল্ল' কৈ দিয়া অঁ হেল্ল' মই ভাল পাইছোঁ দেই এনেকৈ কৈ দিয়া আৰু মুনুৱে ৰাতিপুৱা একদম ভাত খাব নোৱাৰিলে এতিয়া আমিবিলাকে নাই খোৱা কিন্তু তাইক মই ভাত কেইটামান দি দিছোঁ তোমাৰ কেনেকুৱা হৈছে ৰন্ধাটো আৰু হ'ব আলহীয়েতো খাই গ'ল বাৰু গৃহস্থই ভাল হৈছে বুলি কৈছে যেতিয়া ভালেই হৈছিলে চাগে এওঁ ডিঙিত এখন মাৰফলা মাৰি আছে এইফালে হুনটোৱে গামোচা মাৰি আছে কিন্তু হেৰি আমি ষ্ট্ৰং ন মুনুৱে ডিঙিত একো মৰা নাই ময়ো মৰা নাই আনি দিছোঁ ৰ'বা দেউতাৰ লগত খেলিছে মুনুক বোলে ভাত কেইটামান লাগে মোৰ ভাল লাগিছে তাই ভাতকেইটা খোৱাৰ কাৰণে অথনি একদমেই নাখালে খুচৰি মুচৰি গোটেইখিনি গৈ পেলাই কুকুৰক দি দিলে মুখখন দেখি গম পাইছেনে অসুখীয়া কিন্তু যিমান অসুখ হ'লেও মই সদায় হাঁহি থাকোঁ মাতটো অৱশ্যে বেয়া হৈ গৈ আছে একদম ঝেন কিবা কিবি হৈছে আৰু তাকে শুই আছিলোঁ অলপমান ভিক্স চিক্স লগালোঁ নেজাল স্প্ৰে দিলোঁ তাৰপিছতে নাকটো অকণমান খোল খালে এতিয়া অকণমান ভাল লাগিছে বাৰু তাকে হুনটোৱে দিলেহি একাপ চাহ কিন্তু ইণ্টাৰেষ্টিং এইখিনিতে এনেকৈ খাই দিছোঁ বাপৰে ইমান টেষ্টি ইমান ধুনীয়া তাৰপিছতহে চাইছোঁ যে চাহ নহয় দেখোন চুপ দি থৈ গৈছে একদম থেংক ইউ কিন্তু সি দি পেলাই গুচি গ'ল হুনটো থেংক ইউ দেই সদায় সিহঁতৰ কিবা কিবি হ'লে মানে মই ওচৰে গৈ পেলাই দি থাকোঁ যেতিয়া আহি পেলাই লৰাই দিছে বহুত বেছি ভাল লাগি গৈছে একদম হেৰিটো কাপটো একেবাৰে উবিয়াই খাইছে আৰু নাই চাগে হৈ গ'ল এখন হাততে দুটা আনিব পৰা হৈ আছে কিমান সৰু হৈ আছে চাওকচোন কি হ'ল নাজানো আৰু মাকজনী ক'বালৈ গ'লগৈ আজি 2 দিন ধৰি মানে এনেকুৱাকৈ আপডাল কৰিব লগা হৈছে নহয় ভালকৈ সিহঁতি খাবলৈকে শিকা নাই গাখীৰ খুৱাইছোঁ ভাত খুৱাইছোঁ 2-3টিকৈ খাই এনেকৈ ডাঙৰ হ'ব লাগিব ন মা কেনি গ'লগৈ আকৌ এইটো সিহঁতক দিব লাগিব আজি হুনটোৱে আনি দিছে মই আমাৰ যে সৰু এই বস্তুবোৰকে ইমান মৰম লাগে মেকুৰী হওক কুকুৰ হওক চব জীৱ জন্তু ইমান বেছি মৰম কৰোঁ মানুহে মানুহক কেনেকৈ অত্যাচাৰ কৰিব পাৰে বাৰু একদম ভাবিলে সঁচাকৈ আচৰিত লাগে খাই বৈ আজৰি হৈ ৰাতি একেবাৰে শেষৰ কামটো কৰি আছোঁ ক্লিনজিং ৱাটাৰে মুখখন অকণমান চাফা কৰি দিছোঁ বহুত বেছি লেতেৰা হয় দিনটো ইফাল সিফাল কৰি থকা যদিও মুখ হাত ধুওঁ চাবোনটো কেতিয়াবা মাৰিয়ে দিওঁ মই তথাপিতো চাবোন ব্যৱহাৰ কৰিব নালাগে ফেচ ৱাছে ধুব লাগে মুখখন ধুবলৈ আহিহে দেখিছোঁ এইটো আকৌ অফ কৰিবলৈকে পাহৰিলে হৈ যায় কেতিয়াবা দিয়ক তেনেকুৱা মই শেষত আহিলোঁ কাৰণে এতিয়া গম পাই গ'লোঁ মুখ চুখ ধোৱাৰ পাছত মামাআৰ্থৰ ফেচ চিৰামটো লগাবলৈ লৈছোঁ এইটো আপোনালোকে ইউজ কৰিব সঁচাকৈ বহুত বেছি ভাল ৰাতি শোৱাৰ টাইমত অকণমান এনেকৈ ঘঁহি দিব মুখত যিবিলাক আপোনালোকৰ মানে প্ৰব্লেমছ আছে নহয় সকলোবোৰ নাইকিয়া হ'ব ৰাতি বহুত বেছি হৈ গৈ আছে আৰু আপোনালোকেও চাগে খাই বৈ আজৰি হ'ল সকলো ভালে কুশলে থাকক মানুহৰ জীৱননো কেইদিনীয়া সকলোৱে মিলা প্ৰীতিৰে ভালে কুশলে থাকিব লাগে আৰু ডিঙিত এখন গামোচা মাৰিলোগৈ আৰু লাষ্টত ময়ো অথনিৰ পৰা মানে কৈ আছিলোঁ যে মোৰ ইমান বেছি কিবা নাই হোৱা মই নামাৰিলেও হ'ব বুলি কিন্তু এতিয়া দেখিছোঁ যে ডিঙিটো বহুত বেছি কিবা লাগিছে ঠাণ্ডা পোৱাৰ আগতে বোলো মাৰি দিওঁ সকলোলৈকে শুভৰাত্ৰি জনাইছোঁ আৰু আপোনালোকো ভালে কুশলে থাকক পুনৰ এটা নতুন ব্লগত অতি সোনকালে লগ পাম তেতিয়ালৈকে বাই বাই জয় আই অসম